নমস্কাৰ দৰ্শকসকল, ধৰ্ম বিবৰণ চেনেলত আপোনালোক সকলোকেই শুভেচ্ছা জনালোঁ। বিষ্ণু পুৰাণৰ ৩য় অধ্যায় আৰম্ভ কৰিবলৈ লৈছোঁ। বিষ্ণু পুৰাণত আমি সকলোৱেই ভগৱান বিষ্ণুৰ বিষয়ে, তেওঁৰ শক্তিৰ বিষয়ে, তেওঁৰ অৱতাৰৰ বিষয়ে, তেওঁৰ মহিমাৰ বিষয়ে সকলোখিনি কথা জানিব পৰা যায়। সৰ্ববিজয়ী ভগৱান বাসুদেৱ বিষ্ণু ভগৱানক নমস্কাৰ জনাওঁ, যিজন এজন হৈও বিভিন্ন ৰূপ ধাৰণ কৰ্তা, যিজনে স্পষ্ট বাক্য কয়, ব্যক্ত আৰু অব্যক্ত ৰূপেৰে সকলোকে মুক্তি দিয়ে। ভগৱান বিষ্ণুৰ ভিতৰত সমস্ত বিশ্ব সোমাই আছে, সেইকাৰণে তেওঁক বাসুদেৱ বুলি কয়। আজি বিষ্ণু পুৰাণৰ ৩য় ভাগত আপোনালোকে বিষ্ণু ভগৱানৰ মহিমাৰ বিষয়ে জানিব পাৰিব। তেওঁ ভক্তক কেনেকৈ ৰক্ষা কৰে আৰু কেনেকৈ ৰাস্তা দেখুৱায় তাৰেই ওপৰত আলোচনা কৰিম। আজি বিষ্ণু পুৰাণৰ ৩য় ভাগত ধ্ৰুৱতৰাৰ জীৱনৰ কাহিনী আৰু নাৰদ মুনিৰ জীৱনৰ কাহিনীত ভগৱান বিষ্ণুৰ কেনেকুৱা মহিমা আছিল জানিব পাৰিব। ব'লক আৰু দেৰি নকৰাকৈ আজিৰ ৩য় খণ্ড আৰম্ভ কৰোঁ। এই বিশাল বিশ্বত সকলোতকৈ ওখ স্থান হ'ল ধ্ৰুৱমণ্ডল, আৰু সেই স্থান বিশ্বস্বৰূপ ভগৱান বিষ্ণুৰ মূৰৰ স্থান বুলি কোৱা হয়। এনেকুৱা শ্ৰেষ্ঠ স্থান পোৱা ধ্ৰুৱ উদ্যান পাট নামৰ এজন ৰজাৰ পুত্ৰ আছিল। সেই ৰজাৰ দুগৰাকী ৰাণী আছিল, ডাঙৰ ৰাণী সুনীতি আৰু সৰু ৰাণী সুৰুচি। সৰু ৰাণী সুৰুচি দেখিবলৈ বৰ ধুনীয়া আছিল, আৰু সেইকাৰণে ৰজাই সৰু ৰাণীক বেছিকৈ মৰম কৰিছিল, আৰু ৰজাই বেছি সময় সৰু ৰাণীৰ ওচৰতেই সময় কটাইছিল। এদিনাখন ৰাতিপুৱা ৰজাই সৰু পুত্ৰ উত্তমক কোলাত লৈ বহি আছিল। সেই সময়ত ধ্ৰুৱ তাত আহিল আৰু দেউতাকৰ কোলাত বহি গ'ল। আৰু সেই সময়ত সুৰুচি সেই কক্ষত আহিল আৰু ৰজাৰ কোলাত ধ্ৰুৱক বহি থকা দেখি খঙতে গৈ ধ্ৰুৱক কোলাৰ পৰা নমাই দিলে আৰু ক'লে, তুমি ইয়াৰ পৰা যোৱা, তোমাৰ ইয়াত বহাৰ কোনো অধিকাৰ নাই। তুমি মোৰ পেটত জন্ম পোৱা নাই, সেইকাৰণে ইয়াত বহাৰ অধিকাৰো নাই। মোৰ পুত্ৰৰহে অধিকাৰ আছে। তুমি যোৱা, তোমাৰ মাৰ লগত থাকাগৈ, তাত বহাগৈ। ৰজাই সুৰুচিৰ এই কথা শুনিও একো ক'ব নোৱাৰিলে। ধ্ৰুৱৰ তেতিয়া মনটো বৰ বেয়া লাগিল আৰু দেউতাকৰ ফালে চালে। দেউতাকে একো নোকোৱা কাৰণে তাৰ মনটো আৰু বেয়া লাগিল আৰু কান্দিবৰ মন গ'ল, আৰু সেই কক্ষৰ পৰা কান্দি কান্দিয়ে ওলাই গৈ আৰু মাকৰ ওচৰ পালে আৰু মাকক ক'লে, মোক সৰু মায়ে কোলাৰ পৰা নমাই দিলে, কিন্তু দেউতাই একোৱেই নক'লে। তেতিয়া সুনীতিৰো কান্দোন ওলাই গ'ল আৰু কান্দি কান্দিয়ে ক'লে, আমাৰ দুয়োটাৰ ভাগ্যখনেই বেয়া। আমাৰ দুজনৰ ভগৱান নাৰায়ণৰ অবিহনে আৰু কোনোৱেই নাই। তেতিয়া ধ্ৰুৱই ক'লে, মই ভগৱান নাৰায়ণক কেনেকৈ লগ পাম বাৰু মা? তেতিয়া সুনীতিয়ে ক'লে, ভগৱান নাৰায়ণক এনেই পাব নোৱাৰি বাবা। ভগৱান নাৰায়ণৰ কাৰণে ধ্যান কৰিব লাগিব, তপস্যা কৰিব লাগিব। তেওঁৰ বহুত ভক্ত আছে, তেওঁক সকলোকে চাব লাগে, সেইকাৰণে তেওঁ সকলো সময়তে সকলোৰে ওচৰত আহিব নোৱাৰে। তেতিয়া ধ্ৰুৱই ক'লে, ঠিক আছে, ময়ো তেওঁৰ কাৰণে ধ্যান কৰিম, তপস্যা কৰিম। তাৰে পিছত মাকক একো নোকোৱাকৈ ধ্ৰুৱ তাৰে পৰা ওলাই গ'ল আৰু জংঘলৰ ফালে যাবলৈ ধৰিলে। দূৰৰ পৰা নাৰদ মুনি আহি আছিল, আৰু নাৰদ মুনিয়ে দেখিলে যে জংঘলৰ ফালে ধ্ৰুৱ আহি আছে। নাৰদ মুনি তাত ৰখি গ'ল আৰু ধ্ৰুৱক কাষত অহাৰ পিছত সুধিলে, ধ্ৰুৱ, তুমি ক'ত যোৱা? তেতিয়া ধ্ৰুৱই ক'লে, মই জংঘলত গৈ নাৰায়ণৰ কাৰণে তপস্যা কৰিম, মই তেওঁক লগ পাব বিচাৰোঁ। তেতিয়া নাৰায়ণে ক'লে, তুমি সৰু হৈ আছা, এতিয়া তুমি তপস্যা কৰিব নালাগে। জংঘলত বহুত অসুবিধা পাবা, তাত বহুত জন্তু জানোৱাৰ আছে, ৰ'দ, বৰষুণ, ঠাণ্ডা, এই সকলোবোৰ পাবা, তুমি তপস্যা কৰিব নোৱাৰিবা। ধ্ৰুৱই ক'লে, নাই, মই তপস্যা কৰিমেই, মই নাৰায়ণক লগ পামেই, কাৰণ ভগৱান নাৰায়ণৰ অবিহনে মোৰ আৰু মোৰ মাৰ কোনোৱেই নাই। তেতিয়া নাৰদ মুনিয়ে ভাবিলে, ইয়াক ৰখাব নোৱাৰিম, ইয়াৰ অন্তৰত নাৰায়ণ বহি গৈছে আৰু নাৰায়ণৰ নামতেই তপস্যাও কৰিব। তেতিয়া নাৰায়ণে ক'লে, তুমি এটা কাম কৰা, তুমি জংঘলত গৈ গছৰ তলত বহি ওম বাসুদেৱাই নাৰায়ণাই নমঃ বুলি কৈ তপস্যা কৰা, নিশ্চয় ভগৱান সন্তুষ্ট হৈ তোমাক দৰ্শন দিব। আৰু ধ্ৰুৱক ক'বলৈ ধৰিলে, ধ্ৰুৱ, মই এজন দাসীপুত্ৰ আছিলোঁ,
মোৰ মায়ে বেলেগৰ ঘৰত কাম কৰিছিল আৰু যাৰ ঘৰত কাম কৰিছিল তেওঁৰ ঘৰত সকলো সময়তেই ঋষিমুনিসকল আহি আছিল। তাত ঋষিমুনিসকলে সকলো সময়তে ভগৱান নাৰায়ণৰ গুণগান গাই আছিল, পাঠ কৰিছিল। মই তেওঁলোকক পানী আদিৰ যোগাৰ ধৰিছিলোঁ। মোৰ নাম তেওঁলোকেই নাৰদ ৰাখিছিল। এদিনাখন মোৰ মাৰ মৃত্যু হৈ গ'ল। তাৰে পিছত সেই ঘৰৰ মালিকৰো মৃত্যু হৈ গ'ল। মোৰ আৰু থকাৰ জেগা নাছিল। মোৰ পিতাৰ বিষয়ে মই একোৱেই নাজানিছিলোঁ। মই য'ত যি পাইছিলোঁ সেয়া খাই জীয়াই আছিলোঁ আৰু সেই জেগাৰ মানুহে, সৰু ল'ৰা ছোৱালীয়ে সকলোৱে মোক পাথৰ মাৰিছিল, বেয়া ব্যৱহাৰ কৰিছিল। মোৰ বৰ মনটো দুখী হৈ গ'ল আৰু মই ভাবিলোঁ এই মানুহৰ মাজত মই কিয় জন্ম ল'লোঁ। তাতকৈ মই জংঘলতেই গুচি যাওঁ। জংঘলতো জন্তু জানোৱাৰ মোতকৈ বেছি সুখত আছে। তাৰে পিছত মই জংঘলত গৈ ভগৱান নাৰায়ণৰ তপস্যা কৰিবলৈ ধৰিলোঁ। মোৰ ঘোৰ তপস্যাত ভগৱান নাৰায়ণ সুখী হ'ল আৰু মোৰ সন্মুখত আহিল আৰু ভগৱান নাৰায়ণে ক'বলৈ ধৰিলে, নাৰদ, তুমি আজিয়েই বিলীন হৈ যাবা আৰু তুমি ব্ৰহ্মাৰ মানস পুত্ৰ নাৰদ মুনি হৈ জন্ম ল'বা। তাৰে পিছত তুমি এই সৃষ্টিৰ পৃথিৱী, পাতাল আৰু স্বৰ্গ তিনিও লোকতে তুমি ভ্ৰমণ কৰি মোৰ নামত শ্ৰুতি কৰি ঘূৰি ফুৰিব পাৰিবা। ধ্ৰুৱ, মই তাৰে পিছত ব্ৰহ্মাৰ মানস পুত্ৰ হৈ জন্ম লৈ দেৱৰ্ষি হ'লোঁ। যোৱা, তুমিও তপস্যা কৰা। নাৰায়ণ সুখী হৈ নিশ্চয় তোমাক দৰ্শন দিব। তাৰে পিছত ধ্ৰুৱ জংঘললৈ গুচি গ'ল আৰু গছৰ তলত বহি তপস্যা কৰিবলৈ ধৰিলে। ধ্ৰুৱ তপস্যাত ইমান বিলীন হৈ গ'ল যে তেওঁ কেতিয়া ৰাতি হ'ল, কেতিয়া দিন হ'ল, কেতিয়া মাহ হৈ গ'ল গমেই নাপালে। ধ্ৰুৱই কেতিয়া বৰষুণ আহিল, কেতিয়া ৰ'দ আহিল, কেতিয়া ঠাণ্ডা আহিল একোৱেই জানিব নোৱাৰিলে। তেওঁ মাত্ৰ নাৰায়ণৰ নামত বিলীন হৈ থাকিল। তেতিয়া স্বৰ্গত হাহাকাৰ হ'বলৈ ধৰিলে। ধ্ৰুৱৰ তপস্যাত স্বৰ্গ কঁপিবলৈ ধৰিলে। তেতিয়া বিষ্ণু সুখী হৈ ধ্ৰুৱৰ সন্মুখত থিয় হ'ল আৰু ধ্ৰুৱক ক'বলৈ ধৰিলে, ধ্ৰুৱ, চকু খোলা, মই আহিলোঁ। তোমাৰ মনোকামনা পূৰণ কৰা। কোৱা, তোমাক কি লাগে? তেতিয়া ধ্ৰুৱই চকু খুলিলে। সন্মুখত ভগৱান নাৰায়ণক দেখি তেওঁৰ ভৰিত পৰি গ'ল আৰু ক'বলৈ ধৰিলে, হে প্ৰভু, মোৰ আৰু মাৰ আপোনাৰ অবিহনে কোনোৱেই নাই। আমাক দুয়োটাকে আপোনাৰ ওচৰত জেগা দিয়ক। তেতিয়া ভগৱান নাৰায়ণে ক'বলৈ ধৰিলে, ধ্ৰুৱ, তোমাৰ জীৱনকাল আৰম্ভ হ'ব। তুমি ৰজা হ'বা। তুমি ডাঙৰ পুত্ৰ। তোমাক ৰজা হ'বলৈ কোনোৱেই ৰখাব নোৱাৰে আৰু ধৰ্ম পালন কৰি এই ৰাজ্য শাসন কৰা, ধৰ্মক ৰক্ষা কৰা। তাৰে পিছত যেতিয়া তোমাৰ জীৱনকাল সমাপ্তি হ'ব, তাৰে পিছত তুমি এই বিশ্বৰ সকলোতকৈ ওখ স্থান ধ্ৰুৱমণ্ডলত তোমাৰ স্থান হ'ব আৰু তুমি সেই ধ্ৰুৱমণ্ডলত এটা উজ্জ্বল তৰা হৈ জিলিকি থাকিবা। লাগিলে যিমানবাৰ কল্প শেষ হৈ যাওক, সৃষ্টি শেষ হৈ যাওক, কিন্তু তোমাৰ জাগাৰ পৰা তোমাক কোনোৱে আঁতৰাব নোৱাৰে। তুমি সকলো কল্প শেষ হৈ যোৱা, প্ৰলয় হোৱা এই সকলোবোৰ তোমাৰ সন্মুখত হ'ব। তুমি সদায় নিজৰ স্থানত বিৰাজমান থাকিবা। তোমাক সপ্তৰ্ষিয়ে পৰিদৰ্শন কৰিব। এই বুলি কৈ ভগৱান নাৰায়ণ তাৰে পৰা গুচি গ'ল। সেই সময়ত ৰজা উন্মাদপাদ আৰু তেওঁৰ দুয়োগৰাকী ৰাণী জংঘল আহি পালে আৰু ধ্ৰুৱক লগত লৈ গুচি গ'ল। ধ্ৰুৱ ডাঙৰ হোৱাৰ পিছত ৰজা উন্মাদপাদে ধ্ৰুৱক ৰজা বনাই তেওঁ জংঘলক তপস্যা কৰিবলৈ গুচি গ'ল। ৰজা হোৱাৰ পিছত ধ্ৰুৱৰ বৈবাহিক জীৱন আৰম্ভ হ'ল। বহুত কেইজন পুত্ৰৰ জন্ম হ'ল। তেওঁ এজন আদৰ্শৱান ৰজা আছিল। তেওঁ বহুত বছৰ ৰজা হৈ জীৱন কটাইছিল। তাৰে পিছত তেওঁ জ্যেষ্ঠ পুত্ৰক ৰাজাভিষেক কৰি তেওঁ বদ্ৰিকাশ্ৰমত গুচি গ'ল আৰু তাত গৈ ভগৱান নাৰায়ণৰ পাঠ কৰিবলৈ ধৰিলে আৰু তাতেই তেওঁ স্বৰ্গলোক প্ৰাপ্ত কৰিলে। ভগৱানৰ আদেশত তেওঁৰ দূতে ৰথ লৈ আহিল আৰু ধ্ৰুৱই ৰথত বহি গৃহমণ্ডল, নক্ষত্ৰমণ্ডল আৰু সপ্তৰ্ষমণ্ডল পাৰ কৰি ধ্ৰুৱপদ উপস্থিত হ'ল। ধ্ৰুৱমণ্ডলক বিষ্ণুপদ বুলিও কোৱা যায় আৰু তাতেই ভগৱান বিষ্ণুৰ নিবাস বৈকুণ্ঠপুৰীও। ধ্ৰুৱই নিজৰ স্থানৰ পৰা ভগৱান নাৰায়ণক সদায় দেখা পায় আৰু ধ্ৰুৱক সপ্তৰ্ষিয়ে সদায় পৰিদৰ্শনো কৰে। ধ্ৰুৱতৰা আজিও আকাশত, নক্ষত্ৰত উজ্জ্বল তৰা হৈ জিলিকি আছে। আজি মই বিষ্ণু পুৰাণৰ ৩য় অধ্যায় ইয়াতে শেষ কৰিলোঁ। ৪ৰ্থ অধ্যায়ত আপোনালোকে ভগৱান নাৰায়ণৰ ২য় অৱতাৰ কাছৰ অৱতাৰৰ ওপৰত জানিব পাৰিব।
আপোনালোকে যদি বিষ্ণু পুৰাণ শুনি ভাল পাইছে তেতিয়াহ'লে লাইক কৰক, কমেণ্ট কৰক আৰু এতিয়ালৈকে যদি আপোনালোকে মোৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এটা ছাবস্ক্ৰাইব কৰি দিয়ক। আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আহিলে আপোনাৰ ওচৰত ন'টিফিকেশ্যন আহি যাব। ওম নৰ নাৰায়ণায় নমঃ।